ঐ কালি যে পিলপিলে যে একদম উৰি আহি যে পানীত জাপ মাৰিছিল ভিডিঅ'টো দেখিছেনে নাই? সেইটো ভাইৰেল যে হৈছে ভিডিঅ'টো দেখিছো। এইটোনো কি ডাঙৰ কাম, মই এনেকে 10 বাৰ জাপ মাৰিব পাৰো। বেটা 10 বাৰ জাপ মাৰে সি, 10 বাৰ বাদ দেচোন, এবাৰে জাপ মাৰি দেখা তই। হ'ব দে, অহাকালি একদম ৰেডি থাকিবি। 10টামান বজাত ৰাতিপুৱা ৰিপৰ্টাৰ এটা মাতি দিবি, মই লাইভ জাপ মাৰিম। যেবাৰ জাপ মাৰিব ক, মই সেইবাৰ জাপ মাৰি দেখাম। বেটা তই জাপ মাৰিব পাৰিবি দে, যাওঁ দে মই। কাইলৈ ৰাতিপুৱা 10টা বজাত মনত ৰাখিবি। বেটা দেখা যাব ৰ কাইলৈ। বেলতামাৰা গাঁৱৰ ৰাইজসকল, অহাকালি আমাৰ গাঁৱৰ পোনাকণে ৰাতিপুৱা 10টা বজাত পুখুৰীৰ পাৰত এটা মহা দুষ্কাৰ্য সম্পন্ন কৰিব। গতিকে সকলো তাতে উপস্থিত থাকে যেন। আকৌ এবাৰ কৈছোঁ, অহাকালি ৰাতিপুৱা 10টা বজাত। এয়া আমাৰ মাজত আছে বেলতামাৰাৰ পোনাকণ। আমি কিন্তু তেওঁক জোৰ কৰা নাই এই দুষ্কাৰ্য কৰিবলৈ। তেওঁ নিজেই আগবাঢ়ি আহিছে। গাঁওবাসীসকলৰ অনুৰোধত তেওঁ নিজেই আগবাঢ়ি আহিছে এই দুষ্কাৰ্য কৰিবলৈ। বেটা দুষ্কাৰ্য কৰিব পানীত গৈ ডুবি পেলাই নমৰিলেহে আছে। সাঁতুৰিবতো নাজানে, ডুবি পেলাই নমৰিলেহে আছে আৰু দেই। বাদ দে, একা পাওক লেবেল তাৰ একেবাৰে 10 বাৰ সি জাপ মাৰিব পানীত। আমাৰ পোনাকণে এই দুষ্কাৰ্য কৰিবলৈ গৈ আছে। আপুনি লাইভ থাকক, আমি লাইভ কাভাৰেজ দেখাই আছোঁ। পোনাকণে দুষ্কাৰ্য কৰিবলৈ গৈ আছে। ভগৱান বচোৱা, মই ডুবিলো। ভগৱান মোক বচোৱা, পুতুকণ মোক বচা। বেটা কৈছিলো নহয় তোক, সাঁতুৰিব নাজানিলে এইবোৰ লেবেল মাৰ কিয় হে ভগৱান মোক বচোৱা। মই উশাহ পোৱা নাই, হে ভগৱান। মৰণ নোহোৱা তাৰ লেবেল বেটা। তই সাঁতুৰিব নাজানো যদি জাপ মাৰিছিলি কিয় আগৰ পৰা এইবোৰ নকৰিবি আৰু। মই এইটোৱে লাষ্ট আৰু মই আৰু এইবোৰ নকৰোঁ।